গাইজ ৱেলকাম টু মাই এনাডাৰ ভ্লগ আৰু আজি হৈছে 2 জানুৱাৰী মানে আজি মোৰ বাৰ্থডে হেপী বাৰ্থডে টু মি নিজকে জন্মদিনৰ ঢেৰ শুভকামনা জনাইছোঁ আৰু এতিয়া আজি ইমান বেছি ঠাণ্ডা মানে মই কি ক'ম আপোনালোকক চক বতৰটো একচিকুট ৰ'দৰ নামত একোৱেই নাই মানে ইমানেই কুঁৱলী আৰু মই ৰাতিপুৱা সোনকালে উঠিলোঁ বাৰু দেই 6টামানতে উঠিলোঁ 6টাতকৈ অকণমান আগতে উঠিলোঁ গা পা ধুই আজৰি হ'লোঁ আৰু কিবা কিবি অলপমান কামো কৰিলোঁ আৰু এতিয়া ভাবিছোঁ ব্লগটো আৰম্ভ কৰি দিওঁ বাকী চাই থাকিব আৰু কি হয় আৰু বিশেষ ইমান একো নাই হা বাৰ্থডে বুলি এনেই নামঘৰতে আমাৰ সৰুকৈ শৰাই এখন দিয়া হ'ব সেয়াই আৰু তাতকৈ বেলেগ একো নাই গাইজ এইফালে বতৰটো চাওকচোন অলপ ঠাণ্ডা নে বাৰু ইমানেই কুঁৱলী কোনে ক'ব বাৰু এতিয়া ইমান দেৰি হ'ল এতিয়া 9টাই বাজিব হ'ল তথাপিও কুঁৱলী অকণমানো আঁতৰা নাই মানে আৰু গাইজ মানে কথাটো কি হয় মোক মানে লগৰখিনিয়ে বা সকলোৱে উইচ কৰিছে কিন্তু মানে মই এতিয়ালৈকে ৰিপ্লাই কৰিব পৰা নাই আৰু চবে ভাবিছে চাগে মই বহুত বিজি হয় মই বহুত বিজি মানে মই কাম কৰাত বিজি গাইজ ইমান ঠাণ্ডাত মই কাঁহী বাতি ধুবলগীয়া হৈছে ৰাতিপুৱাই ঘৰ সাৰিছোঁ কামেই কাম মানে উপায় নাই গাইজ এইখিনি বস্তু মানে আমি এতিয়া নামঘৰলৈ নিম আৰু নাৰিকল কল কিবা কিবি এইবোৰ আছে আৰু মিঠাই চিঠাই এইখিনি গোটেইখিনি ভৰাম এইটো কি বস্তু ৰাখিছ খাতৰা একদম এইখিনি এতিয়া আমি নিম আৰু এইফালে বুট মগু আৰু এয়া চাউল তিয়াই থোৱা আছে এইফালে এতিয়া বায়ে এইবোৰ ভৰাই আছে গাইজ চাদৰ মেখেলা পিন্ধি যাব লাগিব সেইকাৰণে উলিয়াই লৈছোঁ চাদৰ মেখেলা বালে উলিয়ালোঁ কিন্তু মোলৈ এতিয়া উলিয়াবলৈ পোৱা নাই মানে মই কি পিন্ধি যাম ভাবিয়ে পোৱা নাই মানে ইমান মানুহো নাহে বাৰু চিম্পুল এযোৰ পিন্ধিলেই হ'ল কিন্তু ভাবি পোৱা নাই মই কি পিন্ধোঁ মানে এইযোৰ এতিয়া উলিয়াই লওঁ আৰু আমাৰ বাইদেউ এইফালে পূৰা মোবাইল চাত বিজি গাইজ এতিয়া আমি ওলাম নামঘৰলৈ এতিয়া চাদৰ মেখেলা পিন্ধোঁ আৰু ইমান ঠাণ্ডা লাগিছে মোৰ একদম ঘৰৰ পৰা ওলাই যোৱালৈ মন যোৱা নাই কিন্তু যাবতো লাগিবই বাকী এতিয়া মই ওলাই লওঁ গাইজ এতিয়া মই এইযোৰ কাপোৰ পিন্ধিম এতিয়া ওলাই লওঁ ধুনীয়াকৈ গাইজ মোৰ প্লেন চেঞ্জ হ'ল এইযোৰ নিপিন্ধোঁ মই এইযোৰ পিন্ধিম এতিয়া হাই গাইজ আমাৰ ওলাই হৈ গ'ল এইফালে বা আৰু দেউতা যাব তাৰপিছত মই যাম আৰু এইফালে বৰমা আমাৰ বৰমা বহুত চুটি চাপৰ মানে সেইকাৰণে পিটিককৈ নোলায় দেই এইফালে বৰমা এতিয়া আমি যাম এইফালে আমাৰ গাড়ীত চব বস্তু ল'লে এতিয়া দেউতাহঁত যাব তাৰপিছত যাম আমি এইজনী আমাৰ বৰমা দেই মানে ময়ে চুটি চাপৰ এইটো বৰমা আৰু অকণমান আমাতকৈ চুটি এজনী বৰমা মই আৰু খুৰী যাব অলপমান পিছত যাম আমি আৰু বাহঁত এতিয়া গ'ল হাই দি দিয়ক কেনে গাইজ দেউতাক থৈ মানে বা আকৌ ঘূৰি আহিলে আমাক নিবলৈ আহিছে এতিয়া মা এতিয়ালৈকে আহি পোৱা নাই মা মানে ভণ্টিক স্কুলত থ'বলৈ গ'ল যে সেইকাৰণে মা আহি পোৱা নাই আৰু মা আহি পালেহিলেই মা যেতিয়া আহি পাবহি তেতিয়া আমি আকৌ যাম পালেহিলেই ওলাই গৈছে মোক খোৱা ইয়াত তেওঁ ফটো মাৰি আছে ফটো পাগল মানুহ বেছিকৈ ফটো মৰা মানুহক ফটোৱা বুলি কয় সেইবোৰ ফটোৱা মানুহ আমাৰ গাইজ আমি এতিয়া যাওঁ আমাৰ মাতাশ্ৰী নাযায় ৰ'বা বাই বাই তেওঁক মানে নিব নোৱাৰোঁ মই নিব পৰা অৱস্থাত নাই সেইকাৰণে তেওঁক থৈ গৈছোঁ এয়া আমি এতিয়া যাম এইফালে বমা ক'ত গ'ল এইফালে বমা আৰু এইফালে খুৰী উঠাম এতিয়া আমি যাম এইফালে আমি আহি পাই গ'লোহি আৰু খুৰীয়ে পূৰা সাৰি আছে এয়া হৈছে আমাৰ নামঘৰ এয়া পাই গ'লোহি এয়াই
হৈছে আজি বাৰ্থডে বুলি অকণমান স্পেচিয়েল এয়া বনালে পোলাও আৰু লগতে এয়া হৈছে চিকেন। মই ৰাতিপুৱা উঠি ফাৰ্ষ্টে ইয়াত জিঅ'গ্ৰাফী পঢ়িলোঁ, 2টা চেপ্টাৰ পঢ়িলোঁ আৰু জিঅ'গ্ৰাফী পঢ়ি বহুত আমনি লাগিছে আৰু নপঢ়োঁ মানে পঢ়িবলৈ মন যোৱা নাই। এতিয়া সেইকাৰণে ভাবিছোঁ অলপমান ছ'চিয়লজি পঢ়োঁ, যিহেতু মোৰ ছ'চিয়লজি আৰু বেছি নাই শেষ হ'বলৈ, সেইকাৰণে এতিয়া মই ছ'চিয়লজি পঢ়িম। মোৰ অথনিয়ে পঢ়া সামৰিলোঁ বাৰু, পঢ়া সামৰি গা পা ধুই আজৰি হৈ ভাত পানী খালোঁ আৰু খাই এতিয়া ভাবিছোঁ অকণমান ৰ'দত বহোঁ আৰু এতিয়া বাৰু নপঢ়োঁ হা, এতিয়া 12টা বাজিলে, এতিয়া নপঢ়োঁ। এতিয়া ভাবিছোঁ কাম এটা কৰোঁ, মানে কালি বায়ে নতুনকৈ টাব কেইটামান আনি থৈছিলে, তাতে ফুল দুটামান ৰোওঁ আৰু টাবকেইটা আপোনালোকক দেখাম, ইমান বেছি ধুনীয়া আৰু প্ৰাইচটো যে একদম এফৰ্ডেবল জানে, ইমানকেইটা টাব ইমান ধুনীয়া ধুনীয়া আৰু প্ৰাইচটো বহুত কম আছিল। বাকী ব'লক এতিয়া তেনেহ'লে ফুল ৰুওঁগৈ। গাইছ এতিয়া আমি এইটো ফুল ৰুম ধুনীয়াকৈ, এইটো মানে বেলেগ এটা টাবত আছিলে, এইটোতে উঠাই দিম আৰু টাবকেইটা এইকেইটা 5টা বাৰু বেছি নহয়। আৰু এইকেইটা প্ৰথমতে আমি ইয়াত দিছোঁ নাৰিকলৰ বাকলি, তাৰপৰা এইটো এটা ৰুম। গাইছ এইকেইটা ফুল ৰুলোঁ, দেখিছেনে ইমান ধুনীয়া লাগিছে আৰু এই টাবটো যে মোৰ চবতকৈ বেছি কিউট লাগিছে। এইকেইটা ৰুই দিলোঁ, এইকেইটা একদম ডাঙৰ হ'লে আপোনালোকক আকৌ দেখাম দেই। গাইজ সকলোখিনি কৰি হৈ গ'ল, ফুল ৰুলোঁ আৰু ভাবিছোঁ ভ্লগটো ইমানতে শেষ কৰোঁ। বাকী আজিৰ ভ্লগটো আছিল ইমানেই, আকৌ লগ পাম, বাই।